নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এজি কোচিং চাই ভাল পাইছা তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰিবা আজি আমি এন ফ্ৰাংকৰ ডায়েৰী পঢ়িম ইয়াতে সন্মুখত দেখা গৈছে প্ৰান্তিক মেগাজিনখন তাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দিনলেখা প্ৰকাশ পায় ডায়েৰীখনক আমি দিনলেখা বুলিও কওঁ পৃথিৱীৰ বিখ্যাত ব্যক্তিসকলৰ ডায়েৰী নিজৰ জীৱনৰ কথা লিখি থৈ গৈছে এন ফ্ৰাংকৰ 13 বছৰ বয়সত লিখা তেওঁৰ দিনলেখাখন পৰৱৰ্তী সময়ত বিশ্ববিখ্যাত গ্ৰন্থলৈ ৰূপান্তৰিত হয় ফটোত তোমালোকে এন ফ্ৰাংকৰ আসল ডায়েৰীখন দেখা পাইছা এন ফ্ৰাংকৰ জন্ম হয় 1929 চনৰ জুন মাহত তেওঁৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজি বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল বৰ্বৰ মানে খুব বেয়া ব্যৱহাৰ কৰিছিল এন ফ্ৰাংকৰ দেউতাকে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল দুবছৰ কাল গোপন জীৱনৰ কৰুণ অভিজ্ঞতা হৈছে দুখ লগা অভিজ্ঞতাৰ কথা এন ফ্ৰাংকে তেওঁৰ ডায়েৰীত লিখি থৈছে পণ্যাগাৰৰ অস্বাস্থ্যকৰ পৰিৱেশত এনৰ মৃত্যু হয় অস্বাস্থ্যকৰ পৰিৱেশ এইটো ফটোত তোমালোকে এন ফ্ৰাংকক দেখা পাইছা অস্বাস্থ্যকৰ পৰিৱেশ হৈছে যি স্বাস্থ্যৰ বাবে হানিকাৰক ক্ষতিকাৰক তেনেকুৱা পৰিৱেশ যেনেকৈ আমাৰ বৰ্তমান সময়ত কোৱাৰেণ্টাইনত থকাবিলাকে জানো আমাৰ ঘৰৰ নিচিনা ভাল সুবিধা পাইছে নাই পোৱা গতিকে একেই কথা ঘৰৰ নিচিনা সুবিধা নাপায় য'ত একেলগে বহুত মানুহ থাকিবলগীয়া হয় গতিকে পৰিৱেশটো কেনেকুৱা হয় অলপ অস্বাস্থ্যকৰ হয় গতিকে এনৰো তেনেকুৱা অস্বাস্থ্যকৰ পৰিৱেশত বিভিন্ন বেমাৰ হয় তেনেকুৱা পৰিৱেশত আৰু তেনেকুৱা পৰিৱেশতে এনৰ মৃত্যু হয় এডলফ হিটলাৰ হৈছে জাৰ্মানৰ সেনাধ্যক্ষ আৰু তেওঁলোকে এন ফ্ৰাংকৰ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল যুদ্ধ হাম কটাৰ পিছত এনে এই দুখ দুৰ্দশাবিলাক ডায়েৰীখনত লিখি থৈছিল সেই সময়ত জাৰ্মানৰ তলতীয়া মানে দখল কৰা অঞ্চলবিলাকত কি হৈছিল যিবিলাক মানুহ আছিল তেওঁলোকে যদি নিজৰ দুখ যন্ত্ৰণাবিলাক যদি চিঠি পত্ৰ আৰু যদি ডায়েৰীত লিখি থৈছিলে তেতিয়া সেইবিলাক কি কৈছিলে প্ৰকাশ কৰিম বুলি কৈছিল চৰকাৰে এন ফ্ৰাংকে মাত্ৰ 1942 চনৰ পৰা 1946 চনলৈ মাত্ৰ দুবছৰহে এন ফ্ৰাংকে ডায়েৰী লিখে গতিকে এই দুবছৰত এন ফ্ৰাংকে লিখা ডায়েৰীখন যেতিয়া জাৰ্মান চৰকাৰে তেনেকুৱা অঞ্চলৰ দুখ যন্ত্ৰণা লিখাবিলাক প্ৰকাশ কৰিম বুলি ক'লে তেতিয়া এন ফ্ৰাংকে কিছু সাল সলনি কৰি সম্পাদনা কৰি আৰু বেছি ভাল কৰি ডায়েৰীখন লিখে